शगना दी शाम अखियां विच लेके माही तेरा ही नाम मैं ते तुर जाना तेरे नाल वे तारे मेहमान चन्ना वे तेरी खातिर सारा जहां छड़ के मैं जाना तेरे नाल वे ओ बाबुल दी निकियां बाबा अम्मी दी सारियां दुआवां सारी सखियां दी यादां नू संभाल मैं ते जाना तेरे नाल माहिया मैं ते जाना तेरे नाल ढोलना मैं ते जाना तेरे नाल তেজ বগুয়া খপন তুমি কি নাম দিন জিদ করুয়া দাপন তুমি কি নাম দিন নদী মই লহরে সাগর বিসারে ময়ো তোমাতে মিলিম কি নাম দি মাতিম মাতিম তোমাক তোমার হাহিত হে পাহাড় বিল খনি ঝিলমিল এটি রাতি তোমার সুলি এন্ধারর ধেমালি খিল এটি প্রভা তোমার হাহিত তোমার সুলি এন্ধারর ধেমালি খিল হাথরর কথারে পকা বলে এলা সিধা কথা হে বুঝালে বুঝিম কি নাম দি মাতিম তোমার তেজ বগুয়া খপন তুমি কি নাম দিন জিদ করুয়া
আপন তুমি কি নাম দিম ওই নিতমে জুড়াই বুকু কুন কুন কানতে গুনগুন গুনা কিনো জাদুৰে চকু বাহনাৰে পুৰা জুই জ্বলা ওই নিতমে জুড়াই বুকু কুন কুন কানতে গুনগুন গুনা কিনো জাদুৰে চকু বাহনাৰে পুৰা জুই জ্বলা লাজে 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 অনুমতি দিয়া গৈ কাষতে বহিম কি নাম দি মাতিম সাজিলি এসোতা সালাম হুকা তুম বড়া ধানরে থু থরে যাকই মারুম তেজু সকো পরি মইনা মরম লাগি গলতো
মৰমে তোমাকে কাষতে আলসুৱা অনুভৱে তোমাকে বিচাৰে জিয়া জিয়া মৰমে তোমাকে কাষতে আউলি বাউলি মন তোমাতেই যে মগন প্ৰেমৰে ইশাৰা বুজনা চোন তুমি 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 মোৰ 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 তুমি 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 উদুলি মুদুলি হিয়ারে পুদুলি সোনা করে তে গধুলি মা হালো ধীরে ধোঁয়াব ধোঁয়াব আয়তে জুড়িব রুলি আখনি বাটে রে আহিবা তুমি খুন রয়েছ তুই না খাজি আখনি বাটে রে আহিবা তুমি খুন রয়েছ তুই না খাজি বুকুৰে চোতালতে তোমাৰে অহা যোৱা আহানা আহানা একেবাৰে মনৰে কোঠালিতে ৰাখিছো নজনাকে আহানা আহানা জিৰাবলে আউলি বাউলি মন তোমাতেই যে মগন প্ৰেমৰে ইশাৰা বুজানা চোন তুমি 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 মোৰ 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 তুমি 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 কথাটো হ'ল আমি এটা বিশেষ কাৰণত আমি ইয়াত উপস্থিত হৈছোঁ কিবা এটা কামৰ কাৰণে সেইটো আমি নকওঁ কিন্তু হঠাৎ আমাৰ এইখিনি গোটেই চিনাকি মানুহ ঘৰুৱা এইবিলাক হঠাৎ আপোনালোক অচিনাকি মানুহ আমাৰ অচিনাকি এতিয়া হয়তো চিনাকি হ'ম ক'ৰ পৰা কিয় কেনেকৈ আহিল কথাখিনি জানিব খুজিছোঁ আমি ভট্টাপাৰা গাঁৱৰ শ্ৰী প্ৰমোদ দাসৰ ঘৰৰ পৰা কানুপুৰ গাঁৱৰ শ্ৰী বিজয় চৌধুৰীৰ লগত ভট্টাপাৰা গাঁৱৰ শ্ৰী প্ৰমোদ দাসৰ তৃতীয় কন্যা শ্ৰী নিতুমণি দাসৰ লগত অহা 25 ফাগুন ইংৰাজী 10 মাৰ্চ তাৰিখ এতিয়া নহয় প্ৰপাৰ এড্ৰেছটো অলপ হ'লে আমাৰ সুবিধা হয় মই আপোনাক ক'লোঁ কান্দুপুৰ গাঁও বুলি ক'লে আপোনাৰ ইয়াৰ পৰা বহু দূৰলৈ আছে বিস্তাৰিত হৈ আছে এতিয়া তাতে এই আমাৰ কান্দুপুৰ গাঁওখনত কেইবাটাও দীনেশ চৌধুৰী আছে আৰু কেইবাটাও দীনেশ চৌধুৰীৰ ল'ৰা বিজয় চৌধুৰী আছে প্ৰপাৰ এড্ৰেছটো হ'লে আমি উলিয়াই দিব পাৰিম দীনেশ চৌধুৰীৰ তৃতীয় পুত্ৰ বুজি পাইছোঁ ঘূৰি আহে আকৌ গতিকে গৰাকীলৈ ঘূৰি আহে গতিকে প্ৰপাৰ এড্ৰেছটো হ'লে মই আগতে ক'লোঁ কান্দুপুৰ গাঁৱত কেইবাটাও দীনেশ চৌধুৰীৰ কেইবাটাও তৃতীয় সন্তান বিজয় চৌধুৰী আছে থানা পলাশবাৰী জিলা কামৰূপ আৰু বেলেগ নাই আচ্ছা আপোনাৰ হিন্দু ধৰ্মৰ নিয়ম মতে যিখিনি আপোনালোক কৰে সেইখিনি কৰিব হয় আপোনালোকৰ সন্মুখতে হ'ব কাৰণ আপোনাৰ চাৰি আৰু আপোনালোকৰে সহায় লাগিব গোটেইখিনি পারি বানে নাই জিলি মিলি জুনত তরে জিলি কাবলে মোনাকা হজতনে পারি বানে জোনাকি হয় উজলাব মন সপনকে আঁকিবানে স্বপ্ন মিঠা আহি তুমি
জীবন গোপনে ঠিকনা অভিমানী মনরে তিৰবিৰ তৰালি সপনে মোৰ নিশাৰা কাষতে তুমি দূৰ আকাশ নীলা ভাৱনাৰ সুৰম পথাৰ ৰ'দ হৈ তুমি মনে মনে থাকিলেও নাপাব স্থিৰ কৰা হৈছে এই অহাকালি ৰাতি 12 বজাৰ তোমাৰ লগতে পুৰোহিত ৰায় ভাৰতী নামতী মেৰ ধুনীয়া ভাই ভনী বন্ধু বান্ধৱ হৈছে মোৰ ঘৰত আহি মোৰ কন্যাৰ প্ৰাণী গ্ৰহণ কৰিবা বুলি এই পত্ৰৰ জৰিয়তে নিমন্ত্ৰণ জনালোঁ ই তোমাৰ বিশ্বাসী শ্ৰী কুমুদচন্দ্ৰ দাস গাঁও গৰম উত্তৰা ডাকঘৰ উত্তৰা থানা আচাৰা জিলা কামৰূপ মহানগৰ 1 0 1